যে ৰেচন কাৰ্ডৰ পৰিয়ালৰ মুৰব্বীজনক আমি এটা ইন্সুৰেন্স কৰাই দিম ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে ইন্সুৰেন্সৰ প্ৰিমিয়াম দিব আৰু ভগৱানে নকৰক কাৰোবাৰ ঘৰত বিপদ হলে ইন্সুৰেন্স কোম্পানীৰ পৰা পলিচিখন আমাৰ হাতত থাকিব পলিচিখন দেখুৱাই আমি ইন্সুৰেন্স কোম্পানীৰ পৰা টকাটো আনিব পাৰিম আজি আমি আপোনালোকক কি কলো এখন ৰেচন কাৰ্ড তাৰ প্ৰথম লৰাটো হল 5 কেজি চাউল দ্বিতীয় লৰাটো হল উজলা গ্যাস তৃতীয় লৰাটো হল আয়ুষ্মান ভাৰতৰ কাৰ্ড ছোৱালীজনী হল অৰুণোদয় আৰু পঞ্চমটো আকৌ ইন্সুৰেন্স তাৰমানে এখন ৰেচন কাৰ্ড 5টা বেটা বেটি ঘৰত দুটাই ঠিক অসমৰ মানুহক আই মাতৃসকলক আমি লাখপতি বাইদেউ কৰিম তেতিয়া মানে কয় এনে ফৰ্ম দিলে কোত পইচা পাব আৰে তহঁতি চিন্তা কৰি থাক নাপায় ইলেকশনৰ পিছতে এদিন মই ভাল দিনত কৈ দিম অহা কালি 11টা বজাত পুতুং কৰি 10,000 টকা সোমাই যাব বাইদেউসকলে ফৰ্ম ফিল আপ কৰিছে নে নাই কোনে কোনে কৰিছে হাত ডাঙক সবে ইয়াতো কৰিছে বাপৰে ইমানে পাব কিন্তু 10,000 টকা পালে নহব 10,000 টকাটো পাই আপোনালোকে ভাল কাম কৰিব লাগিব মই যাতে আপোনালোকক আৰু 25,000 টকা দিব পাৰো 10ৰ লগত 25 আপোনালোকে ভাল কাম কৰিলে লাখপতি হ'ব পাৰিব আপোনালোকেও যত্ন কৰিব মইও যত্ন কৰিম আমাৰ ঘৰত লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত যিমানে কলেজত এডমিশন ল'ব লাগে হিমানে কলেজত এডমিশন নলয় দুই এগৰাকীক মই সুধিলো বোলে স্যাৰ ঘৰত নোৱাৰে গতিকে কলেজত মই নামভৰ্তি কৰা নাই এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে লৰা এজনে যদি মেট্ৰিকত পাছ কৰে তাৰ এডমিশনৰ চিন্তা দেউতাক মাকে কৰিব আৰু ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব তাইৰ পঢ়াৰ দায়িত্ব মামাই ল'ব এতিয়া আপোনালোকে শুনি ভাল পাব যে এইবাৰ মেট্ৰিকত যিমান ছোৱালী পাছ কৰিব বিনামূলীয়াটো কলেজত এডমিশন হ'বই আৰু ছোৱালীজনীৰ বেংক একাউণ্টত মই 10,000 টকা বছৰি দিম যাতে তাই ভাল কৰি পঢ়িব পাৰে তাই যেতিয়া এই বছৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিব ডিগ্ৰীত নাম লগাবৰ কাৰণে এডমিশন বিনামূলীয়া বেংক একাউণ্টত 12,500 টকা দিম আৰু যেতিয়া ইউনিভাৰ্চিটিত নাম লগাব ছোৱালীজনীক আমি 25,000 টকা দিম